দেখা পাই আছে মানে আজি মানে বহুত মানুহ তো ৰাতি আৰু মানুহ আহে কিন্তু ৰাতি আহিব নোৱাৰিলোঁ আমি এইটো মানে আপোনালোকে মানে দিনতে চাই থাকক তো দিনতে আহিছে আপোনালোকে দেখুৱাবলৈ ৰাতি এইটো মানে যিমান পাৰিম ইমান দেখুৱাবলৈ মানে নোৱাৰিম এইটো কাৰণে দিনত আহিছোঁ তো আপোনালোকে দেখা পাইছে মানে পিছ চাইডত কিমান নহয় কি মানুহে আপোনালোকে বহুত মানে আৰু আপোনালোকে যিমান পাৰিছে মানে দেখাবলৈ চেষ্টা কৰি আছোঁ তো আপোনালোকে ভিডিঅ'টো চাবলৈ চাব গাইছ ইমান জাম হৈছে নহয় ইয়াত মানে মানুহে আপোনালোকে দেখা পাইছে মোৰ পিছত মানে মানুহে তো যিমান পাৰিম ইমানে দেখাবলৈ মই ব্লগটো দেখুৱাবলৈ চেষ্টা কৰিম বহুত মানুহ হয় তো ভিৰৰ কাৰণে যাব পৰা নাই আৰু বহুত মানে এইটো এটা ৰাস্তা নহয় যে 50টামান ৰাস্তা হ'ব মানে মোৰ এটা অনুমান কৰি চাইছোঁ কিন্তু আপোনালোকে ভিডিঅ'টো হেৰালৈকে চাব তেতিয়া মানে যিমান পাৰিম ইমান দেখাবলৈ চেষ্টা কৰি আছোঁ এইটো দেখা পাই আছে আপোনালোকে এইটো মানে ইয়াতে মানে বেলেগ ধৰণৰ দোকান বহিছে মানে এইটো চাইডত বেলেগ দোকান সেইটো চাইডত বেলেগ দোকান তো আপোনালোকে যিমান পাইছে ইমানে দেখাবলৈ চেষ্টা কৰি আছে আজি তো গাইছ ইয়াত মানে চব মানে কাপোৰ পায় মানে ইয়াত ছোৱালী মানে লেডিছৰ হয় কিন্তু আমাৰতো বিচাৰি পোৱা নাই আমাৰ মানে যিটো ল'ৰাবিলাকৰ হৈছে সেইটো ক'ত থৈছে মানে নাজানো কিন্তু ইয়াত চব লেডিছৰ হয় কাপোৰ কিন্তু একো বিচাৰি পোৱা নাই আপোনালোকে মানে লেডিছত সোমাইছোঁ হয় আপোনালোকে দেখা পাইছে তো চব 100 টকাত মানে কিমান ধুনীয়া এইবিলাক চব 100 আৰু এইটো চব 150 মানে 150 টকাত মানে বহুত মানে ভাল পোৱা যায় এইটো কাৰণে মেলাত বহুত মানে কম দামত বস্তু পোৱা যায় তো আপোনালোকে দেখাই আছোঁ মানে যিমান পাৰি মানে দেখাবলৈ চেষ্টা কৰি আছোঁ এইটো বহুত ডাঙৰ গুলিত সোমাইছোঁ আমি এইটো মাৰ্কেটত কাপোৰৰ মাৰ্কেটৰ লেডিছৰ তো ইয়াতে সোমাইছোঁ আমি বহুত মানে হেৰি পায় মানে কম দামতে পাব পাৰে ইয়াতে আপোনালোকে তো যিমান পাৰি মই দেখাবলৈ চেষ্টা কৰি আছোঁ তো মানে একো ল'ব পৰা নাই আমি মানে জেন্টছৰ সেইটো পোৱা নাই মানে এইটো লেডিছৰ সোমাই আহিছোঁ আমি তো লেডিছৰ কিবাকিবি চাব লাগিব ঘৰৰ মানুহৰ যিহেতু আমি নিপিন্ধোঁ না তো ঘৰৰ মানুহৰ কাৰণে কিবাকিবি চাই আছোঁ আপোনালোকে চাই তাত ভিডিঅ'টো সেয়ালৈকে চাব তো গাইছ এইটো মানে ইয়াতে মেলাৰ ওচৰত পুখুৰী এটা আছে পুখুৰীৰ ওচৰত আহিছোঁ এতিয়া মানে আপোনালোকে দেখা পাইছে বুট নাও এটা হয় তো বহুতে হয়তো দেখা নাই সেইটো মানে দেখাই দিছোঁ তো মানে ইয়াৰ যিটো মানে এইটো বৰদোৱা হৈ আছে মেলা তো নগা ৰুট আছে নগা ৰুটৰ এইফালে হৈ আছে বৰদোৱা এইটো মানে যিমান পাৰিছোঁ মানে দেখাইছোঁ মানে আমাৰ ঘৰৰ পৰা প্ৰায় 50 কিলোমিটাৰমান দূৰত হয় তো এইটো কাৰণে বহুত ধূলি হয় মানে বহুত ইমান মানুহ আহিছে নহয় আপোনালোকে দেখা পাইছে মানে এইটো পুখুৰী হয় এইটো বহুত ডাঙৰ পুখুৰী ইয়াতে মাছ মানে বহুত মাছ আছে তো ভিডিঅ'টো মানে যিমান পাইছোঁ ইমানে দেখিবলৈ চেষ্টা কৰিছোঁ আৰু এইটো দেখা পাইছে আপোনালোকে আৰু মোৰ লগত আহিছে মানস আৰু মই আহিছোঁ দুজনে তো বাইক দি আহিছোঁ মানে ইমান ধূলি নহয় ক'ব নোৱাৰিম কিমান ধূলি বাইক দি আহিছোঁ যিহেতু এইটো কাৰণে ধূলি বহুত লাগিছে তো এইটো পুখুৰী আপোনালোকে দেখা পাইছে এইটো ইয়াত বহুত মানে মাছ হেৰি কৰে তো গাইছ আমি মানে দুটা আইচক্ৰীম লৈছোঁ বহুত গৰম লাগি আছে এটা মানস মানে আৰু মই দুটা লৈছোঁ মানে বহুত মানে ভিৰ হৈ আছে আপোনালোকে দেখা পাইছে বহুত ভিৰ হৈ আছে তো নাজানো মানে বহুত গৰমো হৈ আছে বহুত ধূলি বহুত মানে মানুহ আহিছে আপোনালোকে দেখা পাই আছে মানুহ তো এইটো গুলিত এবাৰ সোমাওঁ সেইটো চাইডৰ পৰা আহিছোঁ এতিয়া এইটো চাইডৰ পৰা এবাৰ যাওঁ গাইছ আহি আপোনালোকে চাওক কি দেখা পাইছোঁ মানে এইকেইটা আপোনালোকে ল'ব পাৰে মানে এটাত 50 টকা হয় মানে নাম লিখিব পাৰে এটাত 50 টকা তাত নাম লিখি দিব আপোনাৰ ধুনীয়াকৈ যদি ধৰি লওক আপোনাৰ কাৰ আছে কাৰত মানে চাবিত লগাব পাৰে বা বাইকত চাবি কাৰণে লগাব পাৰে মই এটা লৈ লৈছোঁ এইটো আশিক মানে চাবিৰ কাৰণে লৈ লৈছোঁ এটা মই 50 টকাত আৰু এটা লৈছোঁ মানে এইটো নেদেখুৱাওক সেইটো লৈছোঁ আৰু আপোনালোকে দেখা পাইছে এইটো দোকানত আহিব পাৰে এইটো 50 টকা 50 টকা না 50 रुपया ना 1 के एक नाम 50 टका আপোনালোকে মানে ইয়াত আহিব পাৰে মানে এটা 50 টকাকৈ ল'ব মানে বহুত ধুনীয়া মানে আপুনি যেনেকৈ ষ্টাইলত মানে চাব পাৰে বা তেনেকৈ দিব পাৰে তো আপোনালোকে ইয়ালৈ আহিব তো ধুনীয়া তো গাইছ আৰু দুটা মানে আইচক্ৰীম লৈ লৈছোঁ আমি মানে বহুত ঠাণ্ডা লাগিছে দুটা লৈছোঁ পইচাটো ইয়াত থওক তো বহুত ঘূৰিছোঁ ঘূৰাৰ কাৰণে বহুত গৰম হৈ আছে এইটো মানে আৰু দুটা আইচক্ৰীম লৈছোঁ আপোনালোকে দেখা পাইছে আৰু কিবাকিবি খালোঁ ভিডিঅ'টো সেয়ালৈকে চাব গাইছ আহি আপোনালোকে দেখা পাইছে কি দেখা পাইছে এইবিলাক চব মানে বাচন পাতি হয় চব এইবিলাকে দেখা পাইছে আপোনালোকে বেলেগ গুলি মানে এক্সট্ৰা বহুত মানে হেৰি আছে মানে আপোনালোকে যোনফালে এইফালে মানে বেলেগ ধৰণৰ বস্তু দেখা পাব তো এইবিলাক আমাৰ একো নালাগে সেইটো কাৰণে লোৱা নাই আৰু
বেলেগ বস্তু লৈছোঁ, বেগ আনিছোঁ, মানসৰ বেগ লৈ আনিছে, আপোনালোকে দেখুৱাইছোঁ। আৰু এইটো বাঁহী হয়, তো দেখা পাই আছোঁ। বাঁহী এতিয়া চাম, বাঁহী মানে আমি চাই আছোঁ, এইটো কাৰণে ফাইনেলি পাইছোঁ, এতিয়া দেখা পাই আছোঁ আপোনালোকে চাওচোন। পচন্দ হোৱা নাই গাইজ, মানে আমি বেলেগ চালোঁ হয়, এইটো কাৰণে তো লোৱা নাই। বেলেগ চব মানে দেখা পাইছে আপোনালোকে কি আনকমন ষ্টাইলৰ মানে সেইবিলাক মেলা মানে চব ধৰণৰ বস্তু পোৱা যায়। মানে এইটো বৰদোৱা হয়। আৰু আপোনাৰ যোৱা ভিডিঅ'ত দেখা পাইছিলোঁ, মই জাগিৰোড গৈছিলোঁ, জাগিৰোড জোনবিল মেলাত গৈছিলোঁ। জোনবিল মেলাত বহুত দোকান আছিলে, কিন্তু তাতকৈ ইয়াতো মানে সমানে মানে ইয়াত অলপ সৰু হয়, তাত অলপ ডাঙৰ হৈছিলে। তো মানে বহুত ধৰণৰ বস্তু এইটো পোৱা যায়। মই কিছুমান বস্তু লৈছোঁ, বেগত লৈ লৈছোঁ। তো গাইজ এইটো আপোনালোকে দেখা পাইছে, মানুহজনৰ পৰা এটা বাঁহী লৈ লৈছোঁ। তো 50 টকা হয়। कितना लेते हो भैया? वन में कितना लेते हो? वन एक पीस का 50 50 रुपया। মানে ইয়াত আপোনালোকে আহিব পাৰে, মানে 50 रुपया এটাত হয়। আৰু যিমান আৰু বহুত গাইজ আমি মানে মেলাত খোৱা নাই, ইয়াতে খাবলৈ আহিছোঁ। মানে এইটো আমাৰ লেণ্ডমাৰ্ক হয় মৰিগাঁও। তো ইয়াতে খাব আহিলে আপোনালোকে দেখা পাইছে, মানে তাত একো খোৱা নাই। তো তাত ভালদৰে নবনায়, সেইটো কাৰণে মই ভাবিছোঁ ৰেষ্টুৰেণ্টে খোৱাটো ভাল হ'ব। সেইটো কাৰণে চাই আছোঁ, মানে বিৰিয়ানী আনিছে দুজনে, আমাৰ মানস আৰু সেইজন মানস আৰু মই। তো ভিডিঅ'টো সেয়ালৈকে চাব। তো গাইজ আপোনালোকে মানে এইটো দেখা পাইছিলে যে মই কিনিছিলোঁ মেলাত, এতিয়া যোৱাকালি কিনিছিলোঁ। এতিয়া মই ৰাতিপুৱা আহিছোঁ মৰ্ণিং টাইমত দাদুক দিবলৈ। তো তাক সুধিম মানে গিফ্ট দি পেলাই কেনেকুৱা লাগিছে। অঁ দাদু এইফালে আছোন, বস্তু এটা আনিছোঁ তোৰ কাৰণে। কি কৰি ঘৰত কি কৰি আছ ভিতৰত? এনেই আছিলোঁ শুই। অঁ তোৰ কাৰণে গিফ্ট এটা আনিছোঁ নহয়। এইটো থেংক ইউ। কেনেকুৱা লাগিছে বজাৰ দেখুৱাচোন। বজাব নাজানো। কি বজাব নাজানো তেনেহ'লে কিয় এইটো আনিছোঁ, কি আনি দিলোঁ মই? এনেই শিকিবলৈ। অঁ তেনেহ'লে বজাই পেলাই দেখুৱাচোন। কেনে লাগিছে এতিয়া? ভাল লাগিছে। ভাল লাগিছে? অঁ অঁ